আজি আপোনালোকক কম 5000 ভিতৰত আপুনি কোন দুটা মোবাইল কিনিলে ভাল হ'ব। মোৰ লিষ্টত প্ৰথমতে আছে ইনফিনিক্স স্মাৰ্ট 2 আনবক্সিং কৰিছোঁ। চাব পাৰে, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। এইটো 5000 টকা হয়। ইয়াৰ বেষ্ট ভেৰিয়েণ্টটো 4500 টকা। মই আপোনাক স্পেচিফিকেশ্যনটো ক'ম। ইয়াৰ ৰেম হ'ল 3GB 32GB ৰম। আপোনালোকে চাব 5.45 ইঞ্চি HD প্লাছ ডিছপ্লে ইয়াৰ ইনফিনিক্সৰ। ৰিয়েৰ কেমেৰা 13 মেগাপিক্সেল আৰু ফ্ৰণ্ট কেমেৰা 8 মেগাপিক্সেল। 3050 mAhৰ আপোনালোকে বেটাৰী পাব। ল'লে চাব পাৰে। মোৰ ছেকেণ্ড নাম্বাৰত আছে আপোনালোকৰ Xiaomi Redmi Go। ইয়াৰ ৰেম 1GB ৰেম হয় আৰু 16GB ৰম হয়। চাব পাৰে ডিছপ্লেটো 5 ইঞ্চিৰ হয়, বেছি ডাঙৰ নহয় আৰু HD ডিছপ্লে হয়। Redmi Go ৰিয়েৰ কেমেৰা 8 মেগাপিক্সেল আৰু ফ্ৰণ্ট কেমেৰা 5 মেগাপিক্সেল। 3000 mAhৰ বেটাৰী হয়। বেটাৰীটো ইমান ডাঙৰ নাপাব আপোনালোকে। ইয়াৰ প্ৰাইচ হ'ল 4800 টকা আৰু 10টা মোবাইলতে আপোনালোকে প্ৰাইচ আপডেট পাব।